কেৰাহীত পানী দি ওপৰত চালনীখন দিছোঁ, মানে গম পাইছেই ভাপত দিয়া পিঠা বনাম। একাপ ভাত খোৱা চাউলৰ পিঠাগুড়ি আৰু আধা কাপ বৰা চাউলৰ পিঠাগুড়ি দি আৰু অলপ অলপকৈ গাখীৰ জোখমতে দি মই ডো এটা তৈয়াৰ কৰি ল'লোঁ। ডোখিনিত এচামুচ ঘিউ লগাই অলপ সময় ৰাখি থ'ম আৰু লগত মই লৈছোঁ নাৰিকলৰ পুৰ। এতিয়া এখন সৰু কলপাত লৈছোঁ, তাত অলপমান ঘিউ সানি দিছোঁ। হাতত অলপ অলপকৈ পিঠাগুড়ি লৈ কলপাতখনত বহলাই দিম। মাই এনেকেও খাব পাৰিমনে? অঁ পাৰিমতো। পিঠাগুড়িখিনিত মাত্ৰ পিচি লোৱা চেনি মিহলাই দিলে আমি কেঁচা মিঠৈ হিচাপে খাব পাৰিম। মাত্ৰ আকাৰটো চেপেটা নকৰি গোল কৰিলেই হ'ল। এতিয়া পিঠাটোৰ ওপৰত মই কেনেকৈ পুৰখিনি দি কলপাতখন ফ'ল্ড কৰিলোঁ আপোনালোকে দেখিলে, মানে পিঠাটো জোনবেৰি আকাৰত কৰি ল'লোঁ। এইপিনে পানীখিনি উতল আহিলে এখন এখনকৈ মই চালনীখনৰ ওপৰত দি যাম। প্ৰায় 10 মিনিটমানৰ কাৰণে ঢাকি দিম। নাৰিকলৰ সলনি মাজত গুড় দিলেও খাবলৈ পিঠাখন খুবেই সোৱাদ হয়। 10 মিনিটৰ পাছতে ভাপত দিয়া জোনবেৰি পিঠা একেবাৰে ৰেডি। দেখিবলৈ যিমান ধুনীয়া, খাবলৈ তাতোতকৈ বেছি সোৱাদ হয়। ওপৰত মই অলপমান নাৰিকলৰ গুড়া ছটিয়াই দিছোঁ। এইবাৰ বিহুত সকলোৱে খাই মোৰ দৰে আনন্দ লওক। আন এটা ভিডিঅ'ত আকৌ লগ পাম।